গাইজ গুড মৰ্ণিং মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই চাহ খাই আছিলোঁ। চাহ খাই থাকোঁতে তাকো বিস্কুট খুৱাব লাগে, সি মোৰ মুখলৈ চাই আছিলে, সেইটো কাৰণে তাক অকণমান খুৱাই দিলোঁ। তাৰো ভোক লাগে দিয়কচোন। এতিয়া মই বনাব লৈছোঁ আলু পৰাঠা। বনাব নাজানো, তথাপিও বনাইছোঁ। কি হয় নাজানো আৰু। তাৰ বাবে মই বস্তুখিনি যোগাৰ কৰি ল'লোঁ। আটাটো মাৰি ল'লোঁ আৰু আপোনাৰ আলু সিজাই মেলি সানি দিলোঁ। তাত মই জলকীয়া গুড়া অকণমান দিলোঁ আৰু জিৰা গুড়া দিলোঁ। পৰঠাটো বনাবলৈ মই ঘিউ ব্যৱহাৰ কৰিছোঁ আৰু এটা মই বাটাৰ দি বনাইছোঁ। আপোনালোকে যি ব্যৱহাৰ কৰে সেইটো আপোনালোকৰ লগত কথা। খোৱা বোৱা হৈ গ'ল আৰু ভিডিঅ' কৰা নহ'ল। সেয়া খাই বৈ লৈ শুলোঁ। শুই এতিয়া উঠিছোঁ। এতিয়া সময় হৈছে 4টা আৰু টিউশ্যনো কৰিব লৈছোঁ এতিয়া। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।